নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে চাগে নিশ্চয় জানে যে চম্বুকে লোহাক আকৰ্ষণ কৰে, অৰ্থাৎ চম্বুকে লোহাক টানি লয়। এটা কথা হ'ল, চম্বুকে যে এইদৰে অকল লোহাকহে টানি আনে, তাৰ সলনি অন্য কোনো বস্তু টানি নানে বা অন্য কোনো বস্তু নিজৰ ফালে আকৰ্ষণ নকৰে। এইদৰেনো চম্বুকে কিয় লোহাৰ বাহিৰে অন্য বস্তুক আকৰ্ষণ নকৰে বা অকল লোহাকে কিয় আকৰ্ষণ কৰে, এই সংক্ৰান্তত আজিৰ ভিডিঅ'টোত মই আপোনালোকক সবিশেষ সকলোবোৰ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, আচলতে চম্বুকে যে যিকোনো লোহাক টানি লয় বা নিজৰ ফালে আকৰ্ষণ কৰে, এয়ানো কেনেকৈ কৰে তাক আমি প্ৰথমে জনাৰ আগতে আপুনি প্ৰথমে জানি ল'ব লাগিব যে চম্বুকৰ কিছুমান ধৰ্মৰ কথা বা কিছুমান চম্বুকৰ সৰু মৌলিক জ্ঞানৰ কথা। আচলতে যিকোনো এটা চুম্বকীয় শক্তি উৎপন্ন হয় এটা গতিৰ ফলত। আপোনালোকে মন কৰিব যে যিকোনো এটা যদি ৰেল আপোনাৰ ওচৰৰ পৰা যদি পাৰ হৈ গুচি যায় তীব্ৰ বেগেৰে, তেতিয়া আপুনি মন কৰিব যে ৰেলটোৱে আপোনাক অকণমান টানি আনে, অৰ্থাৎ তীব্ৰ বেগে পাৰ হৈ যোৱা ৰেলটোৱে আপোনাক অকণমান টানি আনে। ঠিক একেদৰে আপুনি বাছৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিকোনো বাইক বা অন্যান্য গাড়ীৰ ক্ষেত্ৰত যদি আপুনি চাই, তেনে দেখিব যে এই গাড়ীটো যদি তীব্ৰ বেগে আপোনাৰ পৰা যদি পাৰ হৈ গৈছে, তেনে দেখিব যে অকণমান আপোনাক এই তীব্ৰ বেগে পাৰ হৈ যোৱা বস্তুটো আপোনাক অকণমান টানি আনে। অৰ্থাৎ ইয়াৰ পৰা সেইটোৱে প্ৰমাণিত হয় যে যিকোনো এটা বস্তু গতিশীল, যিকোনো এটা বস্তু তীব্ৰ বেগে যদি গতিশীল হয় আপোনাৰ ওচৰত যদি পাৰ হৈ গৈছে, তেন্তে আপোনাক এই বস্তুটোৱে টানি আনে। অৰ্থাৎ তীব্ৰ বেগে গতিশীল হৈ থকা বস্তু এটাই চুম্বকীয় শক্তি উৎপন্ন কৰিব পাৰে। এতিয়া এই যে মই যিখিনি চুম্বকীয় শক্তিৰ উদাহৰণ দিলোঁ, ঠিক একেদৰে কিছুমান পৰমাণুৰ ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে তীব্ৰ বেগে ঘূৰি থাকে বা তীব্ৰ বেগে গতি কৰি থাকে। আৰু এনেদৰে এই পৰমাণুটোৰ ভিতৰত এই ইলেক্ট্ৰনটো তীব্ৰ বেগে গতি কৰি থাকে বাবে কি হৈ যায় যে মই যেনেদৰে কৈছিলোঁ, ৰেল এটা তীব্ৰ বেগে গ'লে আপোনাক অকণমান টানি আনে বা বাছ এটা আপোনাৰ ওচৰৰ পৰা তীব্ৰ বেগে গ'লে আপোনাক টানি আনে। ঠিক একেদৰে এই পৰমাণুটোৰ ভিতৰত ইলেক্ট্ৰনটো তীব্ৰ বেগে গতি কৰি থাকে কাৰণে এই পৰমাণুটোৰ পৰা এটা চুম্বকীয় শক্তি উৎপন্ন হৈ পৰে। আৰু এই যিখিনি চুম্বকীয় শক্তি উৎপন্ন হয়, এই চুম্বকীয় শক্তিটোৱে টানিবলৈ আৰম্ভ কৰে সৰু সৰু লোহা বা এই ডাঙৰ ডাঙৰ লোহাবোৰক টানিবলৈ আৰম্ভ কৰে। এটা কথা হ'ল এইদৰে যে এই পৰমাণুটোৰ ইলেক্ট্ৰনবোৰ তীব্ৰ বেগে গতি কৰাৰ কাৰণে এই যে চুম্বকীয় শক্তি উৎপন্ন হ'ল আৰু চুম্বকীয় শক্তি উৎপন্ন হোৱাৰ ফলত এই যে লোহাবোৰ নিজৰ ফালে টানি আনে বা নিজৰ ফালে আকৰ্ষণ কৰিলে, এই আকৰ্ষণবোৰ আচলতে অকল লোহাৰ ক্ষেত্ৰতে হয়। কিয় আচলতে লোহাক আকৰ্ষণ কৰে? এই কাৰণে যে লোহাৰো কিছুমান সৰু সৰু চুম্বকীয় শক্তি আছে, যোনটো চুম্বকীয় শক্তি হোৱাৰ কাৰণে যেতিয়া এই পৰমাণুটোৰ ভিতৰত যিখিনি ইলেক্ট্ৰনখিনি ঘূৰি থকাৰ ফলত যি চুম্বকীয় শক্তি উৎপন্ন হ'ল, আৰু সিফালে লোহাৰ যিখিনি চুম্বকীয় শক্তি আছে, এই চুম্বকীয় শক্তি দুটাই টানাৰ ফলত কি হৈ যায় যে এই চুম্বকটোৱে লোহাটোক টানি আনে। অৰ্থাৎ এইদৰে এই চুম্বকটোৱে লোহাটোক নিজৰ ফালে আকৰ্ষণ কৰে। আৰু ইফালে বাকী অন্যান্য বস্তুবোৰক আকৰ্ষণ নকৰাৰ কাৰণটো সেইটোৱে যে বাকী অন্যান্য যিখিনি বস্তু আছে, এই অন্যান্য বস্তুবোৰৰ এটা চুম্বকীয় শক্তি নাই বা এটা আকৰ্ষণ কৰিব পৰাকৈ তেওঁলোকৰ কোনো ধৰণৰ এটা চুম্বকীয় গতি নাই। গতিকে এই কাৰণে চুম্বকীয় গতি বা শক্তি নথকাৰ কাৰণে অন্য বস্তুবোৰক চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে বা অন্য বস্তুবোৰক চুম্বকে নিজৰ ফালে টানি আনিব নোৱাৰে। গতিকে এয়াই হৈছে এটা চুম্বকে লোহাক নিজৰ ফালে আকৰ্ষণ কৰাৰ কাৰণ বা অন্য বস্তুবোৰক নিজৰ ফালে আকৰ্ষণ কৰিব নোৱাৰাৰ কাৰণটো হৈছে সেয়াই।